ভাৰতবৰ্ষৰ অদ্বিতীয় বন মানুহ হলু বান্দৰ। দুষ্প্ৰাপ্য হলু আজি বিশ্বৰ বুকুৰ পৰা নিশেষ হৈ যোৱাৰ গৰাহত। অন্যহাতে মানুহৰ লগত সহবাস কৰা হলু বান্দৰ একমাত্ৰ অঞ্চল বাৰেকুৰি। বাৰেকুৰি চহা জনগণে মৰমেৰে প্ৰতিপালন কৰি আহিছে এই নিমাখিত প্ৰাণীবিধক। সেয়েহে বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে বাৰেকুৰি তৰাজান গাঁৱত মহা ধুমধামেৰে বিশ্ব হলু দিৱস আয়োজন কৰি আমি গাইছোঁ হলুৰ জয়গান। কান্দিছে জগতে জানিছে বাৰেকুৰি হলু জয়গান। দেশ বিদেশৰ পৰ্যটকৰো হলুৱে মুহিলে মন প্ৰাণ। হলুৱে কান্দিছে জগতে জানিছে বাৰেকুৰিৰ হলুৰ জয়গান। দেশ বিদেশৰ পৰ্যটকৰো হলুৱে মুহিলে মন প্ৰাণ। অভিনৱ সংস্কৃতিৰ প্ৰাচীন ঐতিহ্যৰ মিলন ভূমি বাৰেকুৰি। বাৰেকুৰি সমন্বয়ৰ কঠীয়া তলি আমাৰ এয়া বাৰেকুৰি, আমাৰ এয়া বাৰেকুৰি। কলীয়া আছিলে গয়াৰতী চেনেহৰ কাল অমানি খাই নিলে কাঢ়ি। কণমানি তুই কৰ ৰং ধেমালিৰে আমাৰ চেতনা দিয়ে আবেগ ঢালি। কলীয়া আছিলে গয়াৰতী চেনেহৰ কাল মানি খাই নিলে কাঢ়ি। কণমানি তুই কৰং ধেমালিৰে আমাৰ চেতনা দিয়ে আবেগ ঢালি। বিভাগীয় অবিহনে দদাই আইদেৱে লৈছে সকলোৱে তোমাৰ যতন। জাগ্ৰত জনতাই তোমাৰ মৰমৰ বাবে কৰিছে ফল-মূল সংৰক্ষণ। হলুৱে কান্দিছে জগতে জানিছে বাৰেকুৰি হলুৰ জয়গান। তৰাজান মতা পোং আৰু দীঘল খাকো দিবৰুৱে ৰৈ যায় তোমাক দেখি। গ্ৰাম্য পৰ্যটনৰ সোণত গছৰে তোমাৰ অপূৰ্ব খেলা দেখি। তৰাজান মতা পোং আৰু দীঘল খাকো দিবৰুৱে ৰৈ যায় তোমাক দেখি। গ্ৰাম্য পৰ্যটনৰ সোণত গাছৰে তোমাৰ অপূৰ্ব খেলা দেখি।